প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত অংশ লৈ তেখেতে এই সমস্যাৰ কথা উল্লেখ কৰি তেওঁ কৈছিল যে পৃথিৱীত যাতে জলবায়ু পৰিৱৰ্তন কমিব পাৰে তাৰ বাবে ভাৰতে নিজৰ দায়িত্ব পালন কৰিব। তাৰ মানে লাহে লাহে আমি গাড়ী মটৰ ইলেক্ট্ৰিচিটিৰ ওপৰত চলাম, আমি পেট্ৰল ডিজেলৰ ওপৰত নচলাওঁ। এতিয়া যদি ওদালগুৰিৰ ৰাইজে ৰেল লাইনবিলাক চাই দেখিব ভাৰতীয় ৰেল এতিয়া ইলেক্ট্ৰিচিটিত চলে। ইয়াত ডিজেল আৰু নালাগে, খুব কম সংখ্যক ডিজেল তেওঁলোকে ব্যৱহাৰ কৰি আছে। সমগ্ৰ ৰাস্তাটোদি ৰেল ইলেক্ট্ৰিচিটিৰ ওপৰত ৰেল চলে। ইতিমধ্যে আমাৰ ই ৰিক্সা হওক, আমাৰ অটো হওক, গাড়ী হওক, বাছ হওক, ইতিমধ্যে আপোনালোকে দেখিছে যে ইলেক্ট্ৰিচিটি আৰু বেটাৰী দি গাড়ী চলা আৰম্ভ হৈছে। আমাক পেট্ৰল ডিজেল লাহে লাহে মানুহে ব্যৱহাৰ কৰাটো কমাই দিছে। 2035 চনৰ ভিতৰত অসমত পেট্ৰল ডিজেল নাথাকিব। হয় হাইড্ৰজেন আমি গাড়ীত ভৰাব লাগিব, নহ'লে আমি ইলেক্ট্ৰিচিটিৰ বেটাৰী যি ঘৰতে চাৰ্জ হ'ব, পেট্ৰল ডিপোত পেট্ৰল ডিজেল নবঢ়াই মাত্ৰ বেটাৰী চাৰ্জ কৰিব। বেটাৰী দি আমি গাড়ী চলোৱা আৰম্ভ কৰিম। আৰু আমি ইলেক্ট্ৰিচিটি ক'ৰ পৰা পাম? আমি কয়লাৰ পৰা ইলেক্ট্ৰিচিটি নবনাওঁ, আমি পানী আৰু সূৰ্যৰ পৰা আমি ইলেক্ট্ৰিচিটি বনাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰতত আমি 500 গিগাবাইট সোলাৰ এনাৰ্জি আমি 2033 চনৰ ভিতৰত প্ৰডিউচ কৰিম। 500 গিগাবাইট মানে কি? 1000 মেগাৱাটত 1 গিগাবাইট হয়। তাৰ মানে ভাৰতত আমি 50,000 মেগাৱাট আমি পাৱাৰ আমি সোলাৰৰ পৰা, সৌৰ শক্তিৰ পৰা উৎপাদন কৰিম, যাতে আমাৰ এই মৰমৰ পৃথিৱীখনক আমি সূৰ্যৰ তাপৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু কৈছিলে যে এই সৌৰ শক্তিৰ পৰা, এই কয়লাৰ পৰা, পেট্ৰল ডিজেলৰ পৰা যাতে কাৰ্বন নিৰ্গমন নহয়, কাৰণ এই কাৰ্বন নামৰ বিষাক্ত গেছেই সূৰ্য আৰু পৃথিৱীৰ মাজত থকা প্ৰতিৰক্ষামূলক আৱৰণখন নোহোৱা কৰি আছে। সেইবাবে ভাৰতে 1 বিলিয়ন টন কাৰ্বন নিৰ্গম হ্ৰাস কৰিব। আৰু অৰ্থনৈতিক কাম কাজত এই ইলেক্ট্ৰিচিটি উৎপাদন হওক, পাব্লিক বাছ হওক, অৰ্থনৈতিক কাম কাজত আমি 2030 পৰ্যন্ত 45% আমি কাৰ্বন নিৰ্গমন বন্ধ কৰিম। আৰু 2070 চনৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষই সৌৰ শক্তি, ইলেক্ট্ৰিচিটি, যি সৌৰ শক্তিৰ ওপৰত নিৰ্মাণ হ'ব, ৱাইণ্ডৰ ওপৰত, বতাহৰ ওপৰত নিৰ্মাণ হ'ব, তেনেকুৱা পৰ্যায়লৈকে আমি গতি কৰিম। অৰ্থাৎ 2070 চনৰ ভিতৰত এই পৃথিৱীখনক যদি আমি নবচাওঁ, তেতিয়াহ'লে এই পৃথিৱীখন সম্পূৰ্ণভাৱে ধ্বংস হৈ যাব। আৰু তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিশ্ব নেতৃত্বৰ আহ্বানত এই জলবায়ুত সুস্থিৰতা অনাৰ বাবে এটা বিশ্বজুৰি আন্দোলন আৰম্ভ হৈছে। এই বিশ্বজুৰি চলি থকা আন্দোলনত অসমেও এটা সৰু ভূমিকা পালন কৰিব ওলাইছে। কেনেকৈ আমি উলিয়াইছোঁ যে আজি আমাৰ অসমক পিক আৱাৰ্ছত 2400 মেগাৱাট আমাক ইলেক্ট্ৰিচিটি লাগে। এই 2400 মেগাৱাট ইলেক্ট্ৰিচিটি আমি ক'ৰ পৰা কিনো? 500 মেগাৱাটক যদি বাদ দিওঁ, বাকী 1700 মেগাৱাট আমি ইলেক্ট্ৰিচিটি কয়লাৰ দ্বাৰা উৎপাদিত আমি সূত্ৰৰ পৰা আহৰণ কৰোঁ। অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে অহা 5 বছৰৰ ভিতৰত অসমৰ যিমান আমি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিম,
তাৰ 50% আমি সোলাৰ এনাৰ্জিৰ পৰা আমি লম আমি কয়লাৰে চালিত আমি তাপবিদ্যুৎ প্ৰকল্পৰ পৰা নলওঁ অৰ্থাৎ কয়লা আৰু গেছৰ পৰা আমি নলওঁ আমি পানী আৰু সূৰ্যৰ পৰাহে আমাৰ শক্তি আমি আহৰণ কৰিম মোৰ দৃঢ় সিদ্ধান্ত যে 2026 চনত যেতিয়া এই চৰকাৰখনে ৰাইজৰ ওচৰলৈ আকৌ এবাৰ যাব তেতিয়া অসম এনেকুৱা এখন ৰাজ্যত পৰিণত হ'ব যে অকল বিকশিত নহয় সাস্টেইনেবল গ্ৰথ অৰ্থাৎ বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে অসম এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব তাৰ বাবে আমাক কি লাগিব যে সোলাৰ এনাৰ্জি আৰু হাইড্ৰ পাৱাৰৰ মাজেদি আমি বিদ্যুৎ কিনিব লাগিব অসমত হাইড্ৰ পাৱাৰৰ ইমান সুবিধা নাই কাৰ্বি লাংপি আৰু দুই এটা সৰু খুৰা প্ৰকল্প আছে যদিও তাৰ পৰা আমাৰ আৰু অধিক 150 মেগাৱাট উৎপন্ন হ'ব পাৰে তাতকৈ আৰু আমি বেছি কৰিব নোৱাৰো সেই কাৰণে অসম চৰকাৰে সৌৰ শক্তিৰে বিদ্যুৎ উৎপাদনৰ বাবে সিদ্ধান্ত লৈছে আৰু by 2026 আমাৰ 50% এনাৰ্জি আমি সৌৰ শক্তিৰ পৰা আনিম